নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি হৈছে 25 নৱেম্বৰ মঙ্গলবাৰ। আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে। গতিকে আপোনালোকে এই ভিডিঅ' অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। সমাগত 2026 বিধানসভা নিৰ্বাচন। 2026 নিৰ্বাচনত হিমন্তই গাদী ৰক্ষাৰ বাবে মিয়া কিমান কষ্ট দি আছে, যাতে মিয়াৰ কষ্ট দেখি অসমীয়া মানুহে হিমন্তক বুকুৰ আপোন বনাই লয়। ইফালে 2026 বিজেপি চৰকাৰ ভাঙিবলৈ বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। অখিল গগৈ, লুৰুণজ্যোতি গগৈ, গৌৰৱ গগৈ অৰ্থাৎ তিনি গগৈ মিল হৈছে যদিও সংগ দিয়া নাই বদৰুদ্দিন আজমলৰ পাৰ্টি AIUDF-এ। বদৰুদ্দিন আজমলে কয়, 2026 আছাদুদ্দিন ওৱেইছিক অসমলৈ নিমন্ত্ৰণ জনাই অকলে নিৰ্বাচন খেলিম আৰু কংগ্ৰেছতকৈ অধিক আসনত জয়লাভ কৰিম। বদৰুদ্দিন আজমলে কয়, 2026 নহয়, আগন্তুক 100 বছৰতো কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন নেখেলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই বেলেগ সমষ্টিৰ পৰা নিৰ্বাচন খেলিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। এইবাৰ মুখ্যমন্ত্ৰীৰ কোনো নিজা সমষ্টি নাথাকে। তাৰ লগতে কয়, নিৰ্বাচনৰ আগত যিসকল মন্ত্ৰী বিধায়কে শুই শুই আৰাম কৰি আছে তেওঁলোকৰ ঠাইত ডেকা ল'ৰাসকলক টিকট দিয়া হ'ব, কাৰণ 2026 নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। 26 বিজেপি চৰকাৰ অসমত থাকিবই লাগিব, এইদৰে কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, বিধানসভাত মুখ্যমন্ত্ৰীক কন্দুৱাৰ হোমকাৰ অখিল গগৈৰ। কংগ্ৰেছৰ টিকট কিমান টকাত বিক্ৰী হৈছে খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। আজমলৰ অস্তিত্ব নথকাৰ চাৰ্টিফিকেট দিয়াত ব্যস্ত হৈ পৰিছে কংগ্ৰেছ। 2026 বিধানসভাত বাৰে বাৰে উচ্চাৰিত হ'ব জুবিন গাৰ্গৰ নাম। জুবিন প্ৰসংগত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ। জুবিনৰ ন্যায় মুখত লৈ 26 হিমন্তক কন্দুৱাই দিম, এইদৰে হোমকাৰ দিয়ে বিধায়ক অখিল গগৈয়ে। ৰাজ্যত চলি আছে 26 কুৰুক্ষেত্ৰৰ ৰণৰ বাবে ব্যাপক কুচকাৱাজ। সকলোৱে নিজৰ নিজৰ দলক কেনেকৈ আগবঢ়াই নিব পাৰে তাক লৈ ব্যস্ত হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাৰ হোমকাৰ বিধায়ক অখিল গগৈৰ, কাৰণ অসমীয়া মানুহক ৰামঠগন দিছে জুবিনৰ ন্যায়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্তই হেনো জুবিন গাৰ্গক অপমান কৰিছে। জুবিনৰ ন্যায় যাত্ৰা বিজেপিয়ে বিপথে পৰিচালিত কৰিব বিচাৰিছে। জুবিনৰ ন্যায় তলত পেলাই মিয়াক কষ্ট দি অসমীয়াৰ মনত জিলিকিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, আপোনালোক যদি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী হয় তেন্তে কমেণ্ট বক্সত লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, মিয়া হৈছে কংগ্ৰেছৰ অক্সিজেন, কাৰণ মিয়া নহ'লে কংগ্ৰেছে বিধানসভা নিৰ্বাচনত একোনো আসন লাভ কৰিব নোৱাৰে। এই মিয়াক লৈ আকৌ কংগ্ৰেছে কৰিছে নিকৃষ্ট ৰাজনীতি, কাৰণ মিয়া অধ্যুষিত অঞ্চলত এজনক এটা টিকেট বিতৰণ কৰাত কংগ্ৰেছে 3 কোটি টকা বিচাৰে, কিন্তু তাৰ সমান্তৰালকৈ কয় কংগ্ৰেছে মিয়াক কি সহায় কৰিছে, তাতকৈ বেছি সহায় কৰিছোঁ মই। মিয়াই অৰুণোদয় আঁচনি লাভ কৰিছে, মিয়াই মহিলা উদ্যমিতা আঁচনি পাইছে, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, ডুবন্ত বিজেপিক উদ্ধাৰ অভিযানত নামিছে বদৰুদ্দিন আজমল। বিজেপিৰ জীৱন ৰেখা হৈছে বদৰুদ্দিন আজমলৰ AIUDF। সংকটত পৰিলেই আজমলক মাতি আনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজমল হিমন্ত বিশ্ব শৰ্মাৰ 108 জৰুৰীকালীন সেৱা 108 ডায়াল কৰি আজমলক মাতি আনিছে মুখ্যমন্ত্ৰীয়ে। বিজেপিক বচাবলৈ ওৱেইছিক মাতি আনিছে বদৰুদ্দিন আজমলে। বিজেপি আৰু AIUDFৰ মাজত গোপন বুজাবুজি থকাৰ বিস্ফোৰক অভিযোগ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে। লোকসভাৰ উপদলপতি গৌৰৱ গগৈয়ে লগতে কয় যে বদৰুদ্দিন আজমল হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 108 জৰুৰীকালীন সেৱা। অসম বিধানসভা নিৰ্বাচনলৈ মাত্ৰ 4 মাহ বাকী থাকোঁতেই শাসকীয় দল বিজেপি আৰু AIUDFৰ মাজত গোপন বুজাবুজিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি যোৰহাট সাংসদ গৌৰৱ গগৈয়ে। তেওঁ AIUDFৰ বদৰুদ্দিন আজমল হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জীৱন ৰেখা, এইদৰে জীৱন ৰেখা বুলি আখ্যা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।
পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়াই কঁপাইছে অসম, মিয়াক বচাবলৈ উঠি পৰি লাগিছে একাংশ ৰাজনৈতিক দল। বিজেপি চৰকাৰৰ লক্ষ্য বহিৰাগত মিয়াক খেদা আৰু অসম সুৰক্ষিত কৰা। বিৰোধীৰ লক্ষ্য হৈছে মিয়াক বচোৱা আৰু মিয়া ভোট গটোৱা। 2026 নিৰ্বাচনৰ বাবে মিয়া এতিয়া এটা ডাঙৰ ফেক্টৰ হৈ পৰিছে। কংগ্ৰেছৰ বাবে মিয়া হৈছে ভোট বেংক, আনফালে বিজেপিৰ বাবে মিয়া হৈছে অসমৰ বাবে এটা বোজা। বিজেপিয়ে বিচাৰিছে অসমৰ পৰা মিয়াক খেদি মিয়া মুক্ত অসম গঢ়া আৰু আনফালে কংগ্ৰেছে বিচাৰিছে মিয়াৰ ভোট দি চৰকাৰ গঠন কৰা। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আলফা স্বাধীনত আকৌ মুখ্যম আঘাত। এইবাৰ আত্মসমৰ্পণ অৰুণোদয় দহতীয়াৰ। ইণ্ডো ম্যানমাৰ সীমান্তত আত্মসমৰ্পণ আলফা স্বাধীনৰ শীৰ্ষ নেতাৰ। পৰেশ বৰুৱাৰ সংগ কিয় এৰিছে আলফা স্বাধীনৰ শীৰ্ষ নেতাই? 779 শিবিৰৰ পৰিচালনাৰ দায়িত্বত আছিল দহতীয়া। পৰেশ বৰুৱাৰ একেবাৰে সোঁহাত বাওঁহাত আছিল দহতীয়া। দেওবাৰে ভাৰত পাক সীমান্তৰ পৰা আহিছে এটা বিশেষ খবৰ। জংঘল এৰি গড়লৈ ঘূৰি আহিল আলফা স্বাধীনৰ মেজৰ জেনেৰেল অৰুণোদয় দহতীয়া। 779 শিবিৰৰ পৰিচালনাৰ দায়িত্বত আছিল দহতীয়া। জানিব পৰা মতে পৰেশ বৰুৱাৰ একেবাৰে সোঁহাত স্বৰূপ আছিল অৰুণোদয় দহতীয়া। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ দৰ্শনে 26ত উৎখাত কৰিব বিজেপি চৰকাৰক। জুবিন গাৰ্গৰ দৰ্শনে 26ত উৎখাত কৰিব বিজেপিক। হুমকাৰ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। বিজেপিৰ একমাত্ৰ অস্ত্ৰ হৈছে সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি। হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে বিজেপিয়ে। হিন্দু মুছলমানৰ ৰাজনীতিয়ে হ'ল শেষ আশ্ৰয়থলী। অসমৰ ৰাইজে সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিক স্থান নিদিয়ে। মন্তব্য ৱাজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। জুবিন গাৰ্গৰ দৰ্শনে 26ত উৎখাত কৰিব বিজেপি চৰকাৰক। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এছআইআৰৰ বয়ত টালি টোপোলা বান্ধি ওলাইছে অবৈধ বাংলাদেশী। এছআইআৰৰ বয়ত টালি টোপোলা বান্ধি ওলাইছে অবৈধ বাংলাদেশী। সীমান্ত পাৰ হৈ পলাইছে হাজাৰ হাজাৰ বাংলাদেশী লোক। যি ৰাস্তাৰে ভাৰতলৈ আহিছিল সেই ৰাস্তাৰে পলাইছে বাংলাদেশী। অবৈধ বুলি ধৰা পৰাৰ বয়ত পলাবলৈ বাধ্য হৈছে বাংলাদেশী। বাংলাদেশীলৈ যাবলৈ সীমান্তত শাৰী পাতি অপেক্ষা অবৈধ বাংলাদেশীৰ। পশ্চিমবংগৰ হাকিমপুৰ সীমান্তত অবৈধ বাংলাদেশীৰ বীৰ। এছআইআৰৰ বয়ত টালি টোপোলা বান্ধি অবৈধ বাংলাদেশী পলাইছে। সীমান্ত পাৰ হৈ পলাইছে হাজাৰ হাজাৰ বাংলাদেশী লোক। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। হিন্দু অবিহনে পৃথিৱীৰ অস্তিত্ব নাই। হিন্দু সমাজ অসমৰ। হিন্দু অবিহনে পৃথিৱীৰ অস্তিত্ব নাই। ভাৰতে সেই চিৰন্তন সভ্যতাক প্ৰতিনিধিত্ব কৰে। হিন্দু বিলুপ্ত হ'লে পৃথিৱীখন স্বয়ংক্ৰিয়ভাৱে বিনষ্ট হ'ব। ভাৰতীয় সভ্যতাই বহু উৎখান পতন দেখিছে। এই সময়ছোৱাত ভাৰত সভ্যতাৰ বিশ্বৰ মানচিত্ৰত থাকি গ'ল। আজিও আমাৰ সভ্যতা অতি শক্তিশালী। আমাৰ ভিতৰত কিবা এটা আছে যিয়ে আমাক জীয়াই ৰাখিছে। গ্ৰীচ ইজিপ্তৰ দৰে প্ৰাচীন সভ্যতা বিশ্ব মানচিত্ৰৰ পৰা নোহোৱা হৈছে। ভাৰত বিশ্বৰ একমাত্ৰ দেশ যিয়ে নিজৰ সভ্যতাৰ সৈতে সংযুক্ত হৈ আছে। হিন্দু সমাজৰ ইতিহাস সমগ্ৰ বিশ্বৰ লগত সংযুক্ত। ভাৰতৰ অস্তিত্ব সদায় আছে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমানক দমন কৰা মানে ভাৰতক দুৰ্বল কৰা। ভাৰতবৰ্ষৰ শত্ৰু মানে প্ৰতিজন মুছলমানৰো শত্ৰু। ওৱেচিৰ মহাবিস্ফোৰণ মন্তব্য। দেশৰ উন্নয়ন মুছলমানসকলৰ অৰিহণা আছিল আৰু থাকিব। দেশৰ উন্নতিৰ বাবে 19 কোটি মুছলমানক একেলগে আগুৱাই নিব লাগিব। মুছলমানৰ দেশৰ প্ৰতি প্ৰেম আছে আৰু থাকিব। ভাৰতবৰ্ষৰ শত্ৰু মানে প্ৰতিজন মুছলমানৰো শত্ৰু। মছজিদৰ বিৰুদ্ধে আদালতে সিদ্ধান্ত দিয়াৰ পাছতো মুছলমানে মানি লৈছে। ভাৰতত প্ৰতিজন মুছলমানে ভাৰতীয় হিচাপে জীয়াই থাকিব। মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰিণত কৰাৰ প্ৰয়াস কেতিয়াও সফল নহয়। আছাদুদ্দিন ওৱেচিৰ এই মহাবিস্ফোৰণ মন্তব্য। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ কোনো মুছলমানে ভাল নাপায় হিমন্ত বিশ্ব শৰ্মাক। অসমৰ কোনো মুছলমান সমাজে ভাল নাপায় হিমন্ত বিশ্ব শৰ্মাক। অসমৰ মুখ্যমন্ত্ৰীৰ দৰে মিছলীয়া ব্যক্তি ভাৰতত দ্বিতীয়জন নাই। কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰি মানুহক বয় খুৱাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। আমাৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰীক বয়ৰ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। সকলো দিশতে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী। জুবিন গাৰ্গক ন্যায় দিয়াত বিফলিত হৈছে মুখ্যমন্ত্ৰী। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ আমি সকলো জাতি জনগোষ্ঠী একেলগে থাকিব বিচাৰোঁ। গাদী বচাবলৈ মুখ্যমন্ত্ৰীয়ে কৰে হিন্দু মুছলমানৰ ৰাজনীতি।
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হৰম আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ অসমৰ কোনো মুছলমান লোকে ভাল নাপায় হিমন্ত বিশ্ব শৰ্মাক। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। স্মৃতি মান্দানা আৰু পলাশ মুছলৰ বিবাহত আহিল বাধা। পানী গ্ৰহণৰ পূৰ্বে স্মৃতি মান্দানাৰ পিতৃৰ আহিল হাৰ্ট এটেক। পাৰিবাৰিক জৰুৰীকালীন অৱস্থাৰ বাবে পিছুৱাই দিয়া হ'ল দুয়োৰে বিবাহ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। হাতৰ চিনত ইলেকশ্যন খেলিব লুৰিণজ্যোতি গগৈয়ে। হাতৰ চিনত ইলেকশ্যন খেলিব লুৰিণজ্যোতি গগৈয়ে। কংগ্ৰেছৰ চিহ্নত 2026 নিৰ্বাচন খেলিব লুৰিণজ্যোতি গগৈয়ে। সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা। মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ মাজত বহুতো বেছি পাৰ্থক্য নাই। কংগ্ৰেছ অজাপ AIUDF একেই। কংগ্ৰেছ অজাপ AIUDF এটাই শক্তি। বিজেপিয়ে শেষ বিন্দু তেজ থকালৈকে যুঁজিব। হাতৰ চিনত ইলেকশ্যন খেলিব লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মা সকলোতে ব্যতিক্ৰম। হিমন্ত বিশ্ব শৰ্মা সকলোতে ব্যতিক্ৰম। আমাৰ চৰকাৰখন সকলোতে ব্যতিক্ৰম। অসমৰ মানুহে আমাক আশীৰ্বাদ কৰে। আগৰ মুখ্যমন্ত্ৰীসকলে ভয় কৰিছিল, কিন্তু মই ভয় কৰা মানুহ নহয়। আগৰ মুখ্যমন্ত্ৰীসকলে নকৰিলে নাই, মই কিয় নকৰিম? তেওঁলোকৰ ভয় আছিল, মোৰ ভয় নাই। মোৰ মনত ভয় নাই। ইতিহাস লুকুৱাটো ক্ৰাইম হয়। কংগ্ৰেছৰ বৰ্তমান নেতৃত্ব একেবাৰে টুলুংগা। ইনকুৱাৰী কমিশ্যনৰ ৰিপৰ্টটো দেখা নাপালে এই ইতিহাস নোহোৱা হৈ যাব। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।